নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। চ' বন্ধু বান্ধৱীসকল, আপুনি যদি 2023 চনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছিল বা আবেদন কৰিছিল, সেইটো নাম আহিছে নে নাই, ভোটাৰ তালিকাত শুদ্ধকৈ আহিছে নে নাই কেনেকৈ জানিব, বা 2023 চনৰ ভোটাৰ লিষ্টখন কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ চাব আপোনাৰ নামটো শুদ্ধকৈ আছে নে নাই, সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তেই চাবলৈ পাৰিব আপোনাৰ নামটো শুদ্ধকৈ আছে নে নাই 2023 চনৰ যি ভোটাৰ লিষ্ট আছে। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰিছোঁ। গুগল ব্ৰাউজাৰটো ওপেন কৰাৰ পিছতে আপুনি সাৰ্চ বাৰত সাৰ্চ কৰি দিব ERMS আছাম বুলি। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো ৱেবছাইট খোল খাব ERMSSEC আছাম, সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আন এখন নতুন পেজ খোল খাব আৰু অলপমান স্ক্ৰল ডাউন কৰিব আৰু প্ৰথমতে যিটো আছে চিটিজেন কৰ্নাৰ, তাৰ তলতেই চাবলৈ পাব ডাউনলোড PDF ইলেক্ট্ৰল ৰল, সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আন এখন নতুন পেজ খোল খাব আৰু আপুনি ইয়াতে কিছুমান ফিল কৰিব লাগিব। পোনপ্ৰথমতে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছতে আপুনি আপোনাৰ জিলা পৰিষদটো চিলেক্ট কৰি ল'ব। তাৰপিছতে আপুনি গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰি ল'ব। তাৰপিছতে চিলেক্ট ৱাৰ্ডত আপুনি আপোনাৰ ৱাৰ্ডটো চিলেক্ট কৰি ল'ব। তাৰপিছতে চিলেক্ট পলিং ষ্টেচন, সেইটো চিলেক্ট কৰি ল'ব। গোটেইবিলাক চিলেক্ট কৰাৰ পিছতেই আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছতেই আপুনি সম্পূৰ্ণ ডিটেইলছবিলাক ইয়াতে চাব পাৰিব। পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 2023 চাবলৈ পাৰিছে। সম্পূৰ্ণ তালিকাখন ইয়াতেই চাবলৈ পাৰিব। আপোনাৰ নামটো শুদ্ধকৈ আছে নে নাই, বা 2023 চনত যিসকল বন্ধু বান্ধৱীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছিল বা আবেদন কৰিছিল, সেইসমূহ নাম আহিছে নে নাই সবিশেষ ইয়াতেই চাবলৈ পাব। আপুনি আপোনাৰ নামটো বিচাৰি উলিয়াব ইয়াৰ পৰা। চ' বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। জয় অসম।